হাই ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰত যাই আছোঁ। মই গৈছিলোঁ এইফালে কি বুলি কয় বাখাৰাপাৰা। অলপ ফুৰি আহিলোঁ। ফুৰি আহি ভালে লাগিছে, কিমাননো ঘৰত থাকিম মানে নহয়। ফুৰি আহিলোঁ, এতিয়া মই ঘৰত যাই আছোঁ। আমাৰ কি ধুনীয়া শ্বুটিং কৰা জেগাবিলাক আপোনালোকক দেখাই আছোঁ। চাওক ইমান ধুনীয়া জেগা, কি মস্তি। আপোনালোকে যদি কোনোবাই শ্বুটিং কৰিব আহিব বিচাৰে আহিব পাৰে। আৰু আমাৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া কি কয় জেগা আছে। জেগাবলৈ গ'লো, জেগাই গ'ল লোকেল মানুহটো জেগাই কম, কিনো কম না। আমাৰ আছে এতিয়া আম গাছ আছে, আম গাছডাল চাব পাৰে। মোৰ মাতটা কিবা ওলাই যায় হা, কিবা ওলাই যাব হয় নে নহয়। আমি এতিয়া শ্বুটিং নকৰোঁ, আমি য'ত এইবাৰ শ্বুটিং কৰিম পুখুৰীৰ পাৰত শ্বুটিং কৰিম। আৰু কি ধুনীয়া চিনাৰী বনাম, মজা পাব। আৰু লগতে আমাৰ এতিয়া আৰু এজন নাটকটো এতিয়া নকৰোঁ আৰু, কাৰণ নাটক কৰিলে হৈ যায়। সেইকাৰণে আমি নাটক নকৰোঁ আৰু আমি এইবাৰ কৰিম যেনেকুৱা আমি এতিয়া গানৰ শ্বুটিং কৰি আছোঁ। আমি কেইদিনমান নকৰোঁ এতিয়া মই ক'ৰবাত যাম কালি। কালি নকৰোঁ, পাছত যেতিয়া সময় পাম তেতিয়া কৰিম। আপোনালোকে বেছিতো ছাবস্ক্ৰাইব হোৱাই নাই, কি ক'ম আৰু। বেছি ছাবস্ক্ৰাইব হ'লে বেছিকৈ ক'ম কথা হয় নে নহয়। এইটো কথা নহয়, মই এনেই ফাল্টু কৈছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় মোৰ এইটো ভিডিঅ' বনোৱাৰ কাৰণে আমি অলপমান আপোনালোকক কোনখিনিত শ্বুটিং কৰিছোঁ সেইখিনিকে দেখাম। আজি যাই আছোঁ দেখাবলৈ। আপোনালোকে বন্ধু বান্ধৱীসকল, মোৰ ইয়াৰ পাছত ভিডিঅ'টো উল্টা হৈ আছে। যোনে যোনে চোৱা মোক কমেণ্টত জনাবা যে উল্টা চাই কেনে লাগিছে আৰু কাৰ বেছি ধৈৰ্য আছে। মই চাম সেইখিনিকে। থেংক ইউ। মই য'ত শ্বুটিং কৰিছিলোঁ এইবিলাক জেগাবিলাক আপোনালোকক দেখাই থাকিম। জেগাবিলাক কিছুমানে বহুত শ্বুটিং কৰা ডাঙৰ ডাঙৰ পাৰ্চন থাকিব পাৰে হয় না নহয়। আপোনালোকে যদি শ্বুটিং কৰিব বিচাৰে মোৰ আপোনাক চবৰে যেনেকুৱা লিংকতো নাম্বাৰ থাকে, কিন্তু মই এতিয়া দিয়া নাই হয় না নহয়। এতিয়া কোনোবাই যদি এনেকা আমাৰ ইফালে শ্বুটিং কৰিব আহিব বিচাৰে বা শ্বুটিং কৰিব মোক কমেণ্টত জনালে হ'ল যে এইটো তোমাক কল কৰিব পাৰিম নেকি। মই যেনিবা দি দিম আৰু এড্ৰেছটো কোনফালৰ হয়। আৰু লগতে আমাৰ শ্বুটিং কৰা জেগাবিলাক এইবিলাকে হয়। আৰু আমাৰ পুখুৰীত বেছিকৈ শ্বুটিং হৈ আছে এইবাৰ। আৰু আমি পাহাৰত কৰিম, সেইফালে আছে পাহাৰখন। আমি ইফালে শ্বুটিং কৰিব যাম। আৰু লগতে আমাৰ ইডাল কৃষ্ণচূড়া গাছ হয়। আমি একদম আমাৰ প্ৰাণৰো প্ৰাণ কি বুলি ক'ম আৰু মুখত কিবা ক'লে কিবা ওলাই যায় না। গাঁৱৰ ছোৱালী হয়, গাঁৱৰ কথাই ক'ম হয় না নহয়। অলপমান যেনিবা পাকোৱা মাৰিব খুজিছোঁ, কিন্তু পাকোৱা নোলাই হয় না নহয়। কি ক'ম আৰু আপোনালোকে চাব পাৰে কি ধুনীয়া জেগা পৰিৱেশ। আমি এইবিলাকে শ্বুটিং কৰোঁ। লগতে আৰু এইকেইটা দিন নবনাওঁ, লগতে কৰোণা হৈ আছে ইমান বনালে পইচা ঘূৰিলে যাব হয় না নহয়। ইমান নবনাওঁ, আমি কেইদিনমান পাছত বনাম। আৰু এইবাৰ নাচিব তিনিজনী মোৰে ভণ্টি হয়। মোৰ এজন নিজৰ হয় আৰু এটা জেঠাৰ আৰু এজন হয় আমাৰ পেহীৰ কি আমাৰ দেউতাৰ ভনীৰ গাঁৱতে বিয়া গিছে আৰু সি নাচিব। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক কমেণ্ট কৰিব। কিছুমানে চাই কিন্তু লাইক কমেণ্ট একো নামাৰে। বেয়া লাগে আমাৰ ইমান কেইজন চাই কিনে যদি 6টা লাইক পায় নিশ্চয় বেয়া লাগিব। মোৰ যদি ভিডিঅ'টো চাই আৰু যদি ভাল পায় সকলোৱে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে যিটো নেকি আমাৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকক অলপমান ভিডিঅ'টো শেষ হোৱাৰ আগে মই অলপমানখিনি আমাৰ জেগাখিনি কেনেকুৱা দেখুৱাই দিম। আপোনালোকে চাই থাকক।
বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভুল হৈছে ক্ষমা বিচাৰিছোঁ ছ' থেংক ইউ।